পালো এনে দুটা তিনিটা ক'বলৈ ভাল নালাগে যদিও কৈছোঁ শুনা, যিটো বজাৰত গেলা মাছৰ দাম কম তাতে আকৌ ভিৰ বেছি, তাতে তোমালোকে শিক্ষিত। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ ৰষ্টিং চেনেললৈ। আৰু আপোনালোকে চাই আছে বাক্সা ৰষ্টাৰ। বন্ধুসকল, মোৰ চেনেলটোত মোটামুটি 10 দিনমান হ'ল এটা ষ্ট্ৰাইক লাগি আছিল। ষ্ট্ৰাইকৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। ভিডিঅ'টো বনোৱা মোটামুটি এমাহমান হৈছিল। এমাহমান হ'লেও মানে কি মই ভিডিঅ'টো এডিট কৰা হৈ গৈছিলে, কিন্তু ভিডিঅ'টো মই দিব পৰা নাছিলোঁ। তো বন্ধুসকল, এতিয়া ভিডিঅ'টো আকৌ আপলোড কৰিছোঁ নতুনকৈ এডিট কৰি। তো আপোনালোকে ভিডিঅ'টো চাব বুলি মই আশা ৰাখিছোঁ। তো এতিয়া ভিডিঅ'টো আগবঢ়াই দিছোঁ। দুটি নগ্ন আত্মাৰ মিলন। প্ৰেম মানে দুটি আত্মাৰ মিলন বুলি শুনিছিলোঁ, কিন্তু দুটি নগ্ন আত্মাৰ মিলন বুলি আজি প্ৰথম শুনিছোঁ। দুটি নগ্ন আত্মাৰ মিলন, য'ত একো লুকোৱা নাই, চব খোলা। চ' আজিহে বুজিলোঁ মডাৰ্ণ আত্মা যে চব সঁচা কথা কয়। रुको जरा सबर करो। নাই পোৱা নালাগে। বৰ্তমান বিচাৰি আছে কিন্তু কোনো দিয়া নাই। বিচাৰি আহিছে কিন্তু দিয়া নাই। প্ৰপ'জ দুখী আত্মা নহয়। চাৰ্ভিচিং চৰি খাৰ খা মুখতে মানে আহে কিবা আৰু ভণ্টি এতিয়াও চিংগেল আছে, এতিয়াও প্ৰপ'জ মাৰিব পৰা। কেলেটো অলপ কমি যায়। নাই বুলি কয় দুটা তিনিটাৰ লগত চেনি খায়, আকৌ আমাৰ পিনে সেইটোক চিংগেল বুলি কয়। এন ইউ बड़ा हरामी हो बेटा। তেতিয়া মজাকে কৰিম একদম, বেলুম চেলুম লগাই। মজাকে কৰিম একদম, বেলুম চেলুম লগাই। तू समझा? हाँ। खत्म, बाय बाय, टाटा, गुड बाय, गया। আৰু ইচ্ছা আছে নেকি পোৱা? আৰু ইচ্ছাটো থাকে, চবৰে থাকে, যাতে আৰু প্ৰপ'জ বাঢ়ে। বোলে ভাল নালাগে যদিও কৈছোঁ শুনা, যিটো বজাৰত গেলা মাছৰ দাম কম সেইটোতে আকৌ ভিৰ বেছি, তাতে আৰু তোমালোকে শিক্ষিত। আৰু মানে শেষ নাই নেকি? আশাৰ শেষ নাই কেতিয়াও, আশা কৰিয়ে থাকিম যাতে আৰু পাই থাকো, লিষ্টত যাতে নাম্বাৰ বাঢ়ি থাকে। আশাৰ গতি যদি এনেকৈ অব্যাহত থাকে বেলুনৰ গতিও বাঢ়ি যাই থাকিব, যেনে 32ৰ পৰা 34। बड़ा हरामी हो बेटा। আশাও ডাঙৰ, পৰিসীমাও ডাঙৰ। হিচাপে যদি থাকে এজ এ ফ্ৰেণ্ড যদি ভালকে কথা পাতি লয় তেতিয়াহ'লে পাছত দেখা যাব। বুজিলোঁ, বাইদেউ প্ৰথমতে ৰান্ধনী হ'ব, চৰি ৰান্ধনী নহয়, বান্ধৱী হ'ব, তাৰে পিছত ৰান্ধনী হ'ব। প্ৰপ'জ দে নহয় জানো? হয় বাৰু, মই পোৱা নাই এতিয়ালৈ। ভণ্টিতকৈ এই সাংবাদিক কেইটাকহে মোৰ বহুত দুখ লাগিছে। কিয় জানো ইহঁতৰ পানীত হাঁহ নচৰা অৱস্থা হ'বলৈ ধৰিছে। সেইকাৰণে ৰ'জ দে আৰু প্ৰপ'জ দে আহিলে নগ্ন প্ৰেমিকক বিচাৰি হাবা ধৰি খায়। এটা সপ্তাহ সকলোৰে মুখৰ আগত যুৱতীসকলে এটা সপ্তাহ অতি উলহ মালহেৰে উদযাপন কৰে। নিউজ চেনেল আৰু পৰ্টেলবোৰক ৰাজহুৱা লেট্ৰিন বুলি ক'লেও একো ভুল নহয়, আৰু ইয়াতকৈ বেছি ক'বলৈ ভয় লাগে দিয়াচোন। জানিব চেষ্টা কৰিম। ৰিপৰ্টাৰবোৰেও খব টেটু ফালি অধিকাৰৰ কথা কয়। যেনেকে খেলি ধৰিছে কিবা মই টেৰৰিষ্ট নেকি? এনেকৈ মাইকটো হাতত লৈ ভৰাই দিয়াটোক থৰি না অধিকাৰ বুলি কোৱা হয়। देखा आपने लापरवाही का नतीजा है। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই যদি অকণমান হ'লে ভাল পালা, লাইক কৰা, কমেণ্ট কৰা, আৰু বন্ধুসকলৰ মাজত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়া। বন্ধুসকল, এই ভিডিঅ'টো প্ৰপ'জ ডেট দিয়া কথা আছিলে, কিন্তু মানে কি মোৰ চেনেলটোৰ অলপমান মানে ষ্ট্ৰাইক লাগি আছিলে। ষ্ট্ৰাইক লাগি থকাৰ কাৰণে ভিডিঅ'টো দিব পৰা নাই। তো বন্ধুসকল, এতিয়া ভিডিঅ'টো আপলোড কৰিলে আপোনালোকে ভালকৈ চাব বুলি মই আশা কৰিছোঁ। যিসকলে মোৰ চেনেলত নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। বাই বাই।